হেল্ল' ফ্ৰেণ্ডছ, আজি দিনৰ মই 1টা বজাত এটা লাইভ ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাইছিলোঁ যেতিয়া মাৰ্কেট চলি আছিল। আপোনালোকে সেই ভিডিঅ'টো গৈ চাব পাৰিব। মই 1টা বজাত সেই ভিডিঅ'টো ৰেকৰ্ড কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁ মাৰ্কেটৰ কাৰণে এই যিটো জোন মই তেতিয়াই আপোনালোকক দেখাইছিলোঁ। এই যিটো ৰেড কালাৰ দেখিছে এই লাইনডালৰ পৰা মাৰ্কেট ৰিভাৰ্চ হ'ব পাৰে বুলি মই কৈছিলোঁ। আপোনালোকে যদি 1টা বজাৰ টাইমটো চাই এতিয়া কোনডাল কেণ্ডেল হৈছে চাওক, এইডাল। যেতিয়া এই কেণ্ডেলডাল দেখিছেনে? এই কেণ্ডেলডাল যেতিয়া বনি আছিলে এইডাল এই যিডাল গ্ৰীণ কালাৰ দেখিছে, এই কেণ্ডেলডাল যেতিয়া বনি আছিল মই তেতিয়াই কৈছিলোঁ যে মাৰ্কেটখন ইয়াৰ পৰা ৰিভাৰ্চ হোৱাৰ চান্স বহুত বেছি আছে। চ' মাৰ্কেটখন দেখিছেনে সেই লেভেলটো আপোনাৰ কিমান কষ্ট কৰিলে ওপৰলৈ যাবৰ কাৰণে, আৰু ওপৰলৈ এবাৰ ব্ৰেকআউট দিছিলে লাইনডালৰ, কিন্তু কিমান এটা দীঘল আকৌ আপোনাৰ চেলাৰ্ছ আহি গ'ল। মাৰ্কেটখনে বায়াৰ্ছ আহি পেলাই মাৰ্কেটখন এইখিনিলৈকে লৈ গৈছিলে, কিন্তু তাত ক্ল'জ কৰিব নোৱাৰিলে। মাৰ্কেট আহি পেলাই ইয়াত ক্ল'জ কৰিছে আৰু ক্ল'জিংটো যদি চাই আপোনালোকে, ক্ল'জিংটো ক'ত হৈছে, মই যিটো লেভেল দিছিলোঁ 44,518, এই যিটো ৰেড কালাৰ দেখিছে ইয়াৰ তলতে মাৰ্কেটখন বন্ধ হৈছে। চ' আপোনালোকক কিমান ধুনীয়া এটা এনালাইচিছ দেখিলোঁ আপোনালোকক মই দিনতে। চ' আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাব। এতিয়া আমি অহাকালিৰ কাৰণে চাম যে মাৰ্কেটখন অহাকালি কেনেকৈ ৰিয়েক্ট কৰিব আৰু কাইলৈ আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল কি কি। মই প্ৰথমতে বেংক নিফটিটো দেখাই দিছোঁ। চ' আজি প্ৰথমতে চাওক, ইয়াৰ লজিকখিনি প্ৰথমতে বুজিবৰ কাৰণে ট্ৰাই কৰক। মাৰ্কেটখন এনেকুৱা এটা জেগাত বন্ধ হৈছে, এইফালেও আপোনাৰ ষ্টপ লছ আছে, এইফালেও। প্ৰথমতে মই ষ্টপ লছ হাণ্টিংটো চাই লওঁ। ষ্টপ লছ হাণ্টিং আপোনালোকে সকলোৱে জানে কেনেকৈ কি হয়। যিসকলে ফ'ল' কৰি আছে অলপ হ'লেও বুজি পাইছে ষ্টপ লছ হাণ্টিং কি হয়। চ' এতিয়া চাওক, ইয়াতো মাৰ্কেট আছে, ইয়াতো আছে, ঠিক আছে। ইয়াত আছে চেলাৰ, ইয়াত আছে বায়াৰ, মাজত গৈ মাৰ্কেট বন্ধ হৈ আছে। এতিয়া ডিচাইড হ'ব কোনফালে যাব। চ' মাৰ্কেটে কি কৰিব পাৰে, কাইলৈ এটা গেপ আপ অ'পেনিং দিও তলফালে আহিব পাৰে, নহ'লে যদি গেপ ডাউনো দি দিয়ে তলফালে যোৱাৰ চান্স বেছি আছে। আপোনালোকে যদি হিষ্ট্ৰী চাই আগৰ কেইবছৰমান চাব, এই সময়খিনিৰ পৰা মাৰ্কেটটো এটা নিগেটিভৰ ফালে যায়। FIIsবিলাক আহি যায়, যিবিলাক ডাঙৰ ডাঙৰ ইনভেষ্টৰ্ছ আছে, ফৰেইন ইনষ্টিটিউশ্যন আছে, তেওঁলোকে চেলিং কৰিবলৈ ধৰে। চাব USA আপোনাৰ ইলেকশ্যনৰ বহুতখিনি নিউজ আহি আছে। তাৰ উপৰিও আমাৰ যিখিনি ফেক্টৰছ আছে, আমাৰ ডাও জোন কি কৰি আছে অলৰেডি। US মাৰ্কেট, USত আপোনাৰ বেংকসমূহত নিগেটিভ আপোনাৰ ডাউনগ্ৰেড কৰিছে। চ' বহুতখিনি নিউজ আহি আছে। তাৰ লগতে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে ফ'ল' কৰিব, মাৰ্কেটখন এটা ডাউন ট্ৰেণ্ডত বেছিকৈ থকা দেখা যায়। একো নাই, আমি সেইবোৰ দৰকাৰ নাই। আমি যেতিয়া ইণ্ট্ৰাডে ট্ৰেডাৰ, আমাৰ কাৰণে অকল লেভেল ইম্পৰ্টেণ্ট হয়। আৰু আজি যে মই এই লেভেলটো আঁকিছিলোঁ, কি কাৰণে আঁকিছিলোঁ চাওক এবাৰ। ইয়াত চাওক এই লেভেলটো চাওক। প্ৰথমতে কি আছিলে, আৰু অলপ সৰু কৰি দিছোঁ। এই লেভেলটোত মাৰ্কেটে ছাপোৰ্ট লৈছিল আহি পেলাই, ইয়াত আহিছিল, এইখিনিত ছাপোৰ্ট ল'লে, আকৌ গ'ল, আকৌ আহি এইখিনিত ছাপোৰ্ট ল'লে, এইখিনিত ছাপোৰ্ট ল'লে। তাৰ পাছত তলৰ পৰা আকৌ এইফালে গৈ এইখিনি ৰেজিষ্টেঞ্চ ফেচ কৰিছে। আকৌ আজিও আপোনাৰ সেই জেগাতে ৰেজিষ্টেঞ্চ ফেচ কৰিছে। সেইকাৰণে আমাৰ কাৰণে এই জোনটো বহুত বেছি ইম্পৰ্টেণ্ট, যে এই জোনটোত কি কৰিব পাৰে। তাৰ উপৰিও এতিয়া আমাৰ কাৰণে কাইলৈ ইম্পৰ্টেণ্ট লেভেল কি কি হয় চাওক। দুটামান ইম্পৰ্টেণ্ট লেভেল আমি এতিয়া আঁকিবৰ কাৰণে ট্ৰাই কৰিম। চ' প্ৰথমতে বুজিলে এই যিটো লেভেল, এইটো আমাৰ ইম্পৰ্টেণ্ট। যদি তাৰ ভিতৰতো আপোনালোকে সৰু লেভেল এটা বিচাৰে, মই এডাল দেখাই দিছোঁ আপোনালোকক কোনটো হ'ব পাৰে। যদি ওপৰৰ ফালে ট্ৰেড ল'ম বুলি ভাবে, গ'লেও কিমান ওপৰলৈকে যোৱাৰ চান্স আছে। এই যিটো লেভেল দেখিছে, এই জোনটো, ঠিক আছে। একচুৱেলি এনেকুৱা এডাল লাইন অঁকাটো ভুল হয়। আপোনালোকে এটা জোন থাকে একচুৱেলি, ছাপোৰ্ট হওক, ৰেজিষ্টেঞ্চ হওক। মই আপোনালোকক এটা ইণ্ডিকেটৰ দেখাই দিওঁ, সেই ইণ্ডিকেটৰটোৱে নিজে নিজে আপোনালোকক জোন বনাই দিব। এই ইয়াত চাওক, এই যেতিয়া ইণ্ডিকেটৰটো লগাই দিলোঁ, মাৰ্কেটখন যে দেখিছে এই জেগাখিনি চাওক, এই জেগাখিনি দেখিছে যেতিয়া ব্লেক হৈ আছে, হয়নে? এই জেগাখিনি ব্লেক হৈ আছে, মানে কি বুজাইছে, এই যিটো ইণ্ডিকেটৰ হয়, ইণ্ডিকেটৰটোৱে ডিচাইড কৰা নাই যে যদি তলফালে মাৰ্কেটখন এই জোনটোৰ তলফালে আহি যায়, অট'মেটিকলি এইটো ৰেড হৈ যাব। যদি এই জোনটোৰ ওপৰত মাৰ্কেটখন বন্ধ হয়, দেখিব অট'মেটিকলি এইটো গ্ৰীণ হৈ যাব, মানে এইটো ছাপোৰ্ট বনি গ'ল। যদি তলফালে বন্ধ হয় তেতিয়াহ'লে এইটো ৰেজিষ্টেঞ্চ হিচাপে থাকিব। এতিয়া মই ইণ্ডিকেটৰটো আঁতৰাই দিছোঁ, ইণ্ডিকেটৰ মতে মই কাম নকৰোঁ এতিয়া। ইণ্ডিকেটৰটো মই কেতিয়াবা ইউজ কৰোঁ কনফাৰ্মেশ্যনৰ কাৰণে। চ' প্ৰথম এটা মই আপোনালোকক দি দিলোঁ যে এইটো এটা টাৰ্গেট আপোনালোকে আঁকি থওক। এইটো মই ৰেড কালাৰ কৰি দিছোঁ, আৰু বাকী এইখিনি মই গ্ৰীণ কৰি দিম। এইখিনি আমাৰ এতিয়া ছাপোৰ্ট হিচাপে থাকিব। আৰু তলফালে আৰু টাৰ্গেট কি কি হ'ব পাৰে, তলফালে টাৰ্গেট চাওক। চৰি, দুডাল আহি গ'ল। তলফালে এটা টাৰ্গেট এইটো এটা, ঠিক আছে। এইখিনি এটা জোন আছে, এই জোনটো এটা আপোনালোকে টাৰ্গেট দেখা পাব পাৰে। চ' কাইলৈ কাৰণে আমাৰ এতিয়া ন' ট্ৰেড জোন কোনটো হ'ব পাৰে। ন' ট্ৰেড জোন যদি আপোনালোকে চাবলৈ যায়,
ক'ত বেছি কনচলিডেট কৰি আছে চাওক মাৰ্কেটখন কোনটো জেগাত বেছিকৈ ৰখি আছে আমি যদি চাওঁ এই জেগাখিনি এতিয়া আমাৰ কাৰণে নো ট্ৰেড জোন আৰু নো ট্ৰেড জোনৰ কাৰণে মই কালাৰটো কি ইউজ কৰোঁ আপোনালোকে গম পায় এই দুইটা লাইনৰ ভিতৰত মই ব্লেক কৰি দিম এই যে জোনখিনি মানে ব্লেক লাইনৰ যে ভিতৰখিনি আমাৰ কাৰণে নো ট্ৰেড জোন ঠিক আছে এইখিনি বুজিলে আপোনালোকে কাইলৈ যদি এই নো ট্ৰেড জোনৰ ভিতৰত আপুনি যদি ব্ৰেক কৰে মাৰ্কেট প্ৰথম টাৰ্গেট এইটো ছেকেণ্ড টাৰ্গেট এইটো থাৰ্ড টাৰ্গেট আমাৰ দীঘল আছে এইটো যদি আপোনালোকে দেখিছে মাৰ্কেটখন গেপ ডাউন বা গেপ আপ অপেনিং হয় তেতিয়াহ'লে আপোনালোকে অলপ টাইম ৰখিব যদি আমাৰ জোনলৈ আহে তেতিয়াহ'লে ট্ৰেড ল'ব যদি এইখিনিতে বোলে অপেন হৈ গৈছে তেতিয়া এইটোৰ কাৰণে এটা ট্ৰেড আৰু এইটোৰ কাৰণে এটা ট্ৰেড ল'ব পাৰে এইটো কিন্তু দীঘল ঠিক আছে তাৰ উপৰিও মই আপোনালোকক দেখাওঁ এডাল ট্ৰেন লাইনো গৈ আছে এই ট্ৰেন লাইনডাল মাৰ্কেটখন এইখিনিলৈ আহিব পাৰে এতিয়া কাইলৈ মন কৰিব ট্ৰেন লাইনডাল ব্ৰেক কৰে নে কি হয় চ' মঙলবাৰে কাইলৈ এটা আপোনালোকে ভাল মুভ পাব পাৰে আৰু এটা লজিক মই আপোনালোকক দেখাই দিওঁ এইখিনিৰ বাহিৰেও ফিবনাচি আঁকি দেখাই দিছোঁ আমি ৰিচেণ্ট হাই আৰু ৰিচেণ্ট ল'টো মাৰ্ক কৰিম এইটো ৰিচেণ্ট হাই আৰু এইটো আমাৰ লিচেণ্ট মানে লিচেণ্ট ল' চৰি এতিয়া আপোনালোকে চাওক এইটো মই লক কৰি দিছোঁ মাৰ্কেট ক'ত বন্ধ হৈছে চাওক ভালকৈ মন কৰক এইটো আমাৰ যিটো ফিবনাচি লেভেল 0.5 লেভেল মানে 50% ইয়াৰ পৰা যে ইয়ালৈ আপোনাৰ মাৰ্কেটখন পৰিলে মাৰ্কেটখন ইয়ালৈকে 50% ৰিকভাৰ হৈ গ'ল তো যিখিনি চেলাৰ্ছ আছিলে চেলাৰ্ছৰ প্ৰফিট কমি গ'ল তেওঁলোকে যে কাইলৈ তেওঁলোকে কি কৰিব যদি এই লেভেলটোত মাৰ্কেটখন আহে তেওঁলোকে হয়তো নিজৰ ষ্টপ লছ হিট হ'ব বা তেওঁলোকে পজিশ্যন এক্সিট কৰি যাব কাৰণ তেওঁলোকৰ ইয়াত যিখিনি চেলাৰ্ছ আছে ষ্টপ লছ ইমান মানত ৰাখিব পাৰে হয় নহয় কাৰণ তেওঁলোকে ট্ৰেইল কৰি আহি থাকিব কাৰণ তেওঁলোকে এটা ডাঙৰ প্ৰফিট অলৰেডি এইখিনিলৈকে দেখিলে যদি যিসকলে বুক কৰা নাই তেওঁলোকে ষ্টপ লছখিনি সদায় ট্ৰেইল কৰিব হয় নহয় ট্ৰেইল কৰিলে তেওঁলোকে হয়তো কিছুমানৰ ষ্টপ লছ ইয়াত থাকিব পাৰে চ' এতিয়া আপোনালোকে মন কৰিব কাইলৈ এইখিনিৰ পৰা মাৰ্কেটখন উভতিব পাৰে আৰু মাৰ্কেটখন ক'ত বন্ধ হৈছে চাওকচোন একদম একজেক্ট আমাৰ ফিবনাচিৰ 50%ত বন্ধ হৈছে যদি আপোনালোকে ৰিচেণ্ট ল' আৰু হাইটো চাই চ' চিন্তা কৰিবলগীয়া একো নাই এতিয়া কাইলৈ এই লেভেলটো ইম্পৰ্টেণ্ট আৰু এই লেভেলটো কিমান 44,467 মই এই লেভেলটো এতিয়া আপোনালোকৰ কাৰণে আঁকি দিওঁ এইটো আমাৰ ফিবনাচিৰ 50% লেভেল 70 মই আঁকি দিছোঁ ঠিক আছে চ' 70 এই জোনটো মই এতিয়া কি কৰি দিম গ্ৰীণ কৰি দিম চ' আমাৰ কাৰণে এতিয়া মই একজেক্ট আপোনাৰ কাৰণে একদম পাৰফেক্ট এটা নো ট্ৰেড জোন উলিয়াই দিলোঁ সেইটো হৈছে আপোনাৰ এই জোনটো এই ভিতৰৰ জোনটো একদম সৰু জোন এটা বনাই দিছোঁ সৰু যদি আপোনালোকে ইণ্ট্ৰাডে ট্ৰেড লয় 20-30 পইণ্টৰ কাৰণে এইটো টাৰ্গেট আৰু এইটো আৰু যিসকলে বিচাৰে তেওঁলোকে যদি ফিবনাচিৰ লেভেলসমূহ বিচাৰে ট্ৰেড কৰিবৰ কাৰণে টাৰ্গেটৰ কাৰণে চ' ফিবনাচিৰ লেভেলবোৰ চাওক এইটো 50% লেভেল এইটো হৈছে আমাৰ 0.618 আৰু সেইটো হৈছে 44,353 এই লেভেলটো আৰু এইটো এটা লেভেল আছে 0.786 এই যিটো ফিবনাচিৰ লেভেল এইটো 44,191ত আছে চ' এতিয়া কাইলৈ চাব আপোনালোকে মন কৰিব এইখিনি নো ট্ৰেড জোন মই এইখিনি এনেকৈ থৈ দিছোঁ কাইলৈ আপোনালোকক দেখাম যে মাৰ্কেটখন কি হয় যদি পাৰোঁ মই দিনত লাইভ এটা ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম চ' ছাবস্ক্ৰাইবাৰ যেতিয়া কম ছাবস্ক্ৰাইবাৰ হ'লে লাইভ আহিব নোৱাৰি এইটো হৈ গ'ল এতিয়া মই এবাৰ নিফটিটো আপোনালোকক দেখাই দিওঁ চ' নিফটিটো চাওক নিফটিত মই একো নকৰোঁ জাষ্ট আপোনালোকক ফিবনাচিটো প্ৰথমতে আঁকি দেখাওঁ ইয়াৰ ইম্পৰ্টেণ্ট লেভেলটো ওলাই যাব এইটো আমাৰ ল' বনাইছিলে ৰিচেণ্ট বৰ লৰি থাকে ভালকৈ চাওক কেনেকৈ আঁকে আপোনালোকে সকলোৱে জানে ফিবনাচি এইটো মই লক কৰিলোঁ আৰু মই তলফালটো লক কৰিলোঁ এতিয়া মাৰ্কেটৰ কাৰণে আমি যদি চাওঁ আমি বেংক নিফটি আৰু যদি নিফটি কম্পেয়াৰ কৰিবলৈ যাওঁ নিফটিটো বেছি উইক হৈ আছে বেংক নিফটিৰ তুলনাত কাৰণ যিটো ৰেলী আহিছিল বা যিটো তলফালে মুভ আহিছিল আপোনাৰ ডাউন ছাইডৰ ফালে এইটো বেংক নিফটিয়ে কিন্তু 50%ৰ ওপৰত গৈ বন্ধ কৰিছে কিন্তু নিফটিয়ে চাওক 50%টো দূৰৰে কথা এইখিনিতহে গৈ পেলাই ৰেজিষ্টেঞ্চ ফেচ কৰিছে 0.618ত আৰু বন্ধ কৰিছে ক'ত 0.786ৰ লেভেলত চ' নিফটিটো বেছি উইক আছে কিন্তু চাবলৈ গ'লে আপোনালোকে চাওক নিফটিত ষ্টপ লছ কিন্তু তলফালে বেছি নাই এইখিনিতহে ষ্টপ লছ আছে চেলাৰ্ছ আছে বায়াৰ্ছ আছে ষ্টপ লছ কিন্তু ইয়াত নিফটিত বহুত দূৰত আছে চেলাৰ্ছ আছে চ' নিফটিয়ে হয়তো এটা ওপৰৰ ফালে মুভ দি তলফালে ডাউন ছাইড আহিব পাৰে নহ'লে ইয়াৰ পৰাই যদি তেওঁলোকে ব্ৰেক কৰে তেতিয়াহ'লে এটা আৰু ডাউন ছাইড আহিব আৰু ক'ত টাৰ্গেট হ'ব চাওক যিমানে চাৰ্টখন সৰু কৰি চাব সিমানে ভাল চ' নিফটিৰ কাৰণে প্ৰথম টাৰ্গেট কি হ'ব পাৰে চাওঁ চ' নিফটিৰ কাৰণে প্ৰথম টাৰ্গেট এইটো আমি ফিবনাচি লেভেলটোৱে ধৰিম আৰু এইটো এজ একদম ছাপৰ্ট হিচাপে বহুত ধুনীয়া ছাপৰ্ট এটা আছে
যদি আৰু লেভেল আপোনালোকে চাবলৈ যায় আপোনালোকে অলপ ডাঙৰ টাইম ফ্ৰেমত উলিয়াব লাগিব চ' চাওক এইখিনিতে এটা আপোনাৰ গেপ থাকি গ'ল এই গেপবিলাক ফিল কৰিব আহে কেতিয়াবা মাৰ্কেটে এইখিনিতে এটা গেপ থাকি গ'ল চ' এইটো মই লক কৰি দিছোঁ এতিয়া আমি সৰু টাইম ফ্ৰেমত যাম তেতিয়া আৰু ধুনীয়া ওলাব টাৰ্গেটটো চাবলৈ ভাল হ'ব এইখিনিতে চাওক বেছি ডিফাৰেঞ্চ নাই আপোনাৰ এইখিনিতে গেপ চ' এইখিনিৰ কাৰণে আপোনালোকে ইণ্ট্ৰাডে কাৰণে টাৰ্গেট দিছোঁ মই এতিয়া বেছি ডাঙৰ টাৰ্গেট দিয়া নাই এইটো আমাৰ চেলিঙৰ কাৰণে যদি কাইলৈ এই লেভেলটোতে মাৰ্কেট অ'পেন হয় মই এটা আঁকি দিছোঁ ক'ত অ'পেন হয় চ' জ'ন এটা দি দিছোঁ মই এতিয়া এইখিনি মই এই কালাৰটো কৰি দিম চৰি অলপ ডাৰ্ক কৰি দিওঁ ঠিক আছে এইটো লক কৰি দিছোঁ এই যিটো জ'ন আঁকিলোঁ মই ব্লেক কালাৰ এই জ'নটো আমাৰ কাৰণে নো ট্ৰেড জ'ন যদি এই জ'নটোৰ ওপৰত মাৰ্কেট বা এই জ'নটোৰ ভিতৰত কাইলৈ মাৰ্কেট অ'পেন হয় প্ৰথম টাৰ্গেট কি হ'ব আমাৰ এইটো ফিবনাচিৰ আঁকি দিছোঁ বাৰু মই চ' আমি ফিবনাচি লেভেলকেইটাই ল'ম আৰু ইয়াত আপোনাৰ একচুৱেলি ছাপৰ্ট এটাও আছে ঠিক আছে এইখিনি ৰেজিষ্টেঞ্চো হয় এতিয়া ৰেজিষ্টেঞ্চ ফেচ কৰিব আৰু ছেকেণ্ড টাৰ্গেট আমি 50%টো লৈ লওঁ এইকেইটা কাইলৈ কাৰণে আমাৰ টাৰ্গেট ওপৰৰ ফালে আৰু এইকেইটা মই কি কৰি দিম এতিয়া ৰঙা কালাৰ কৰি দিম ঠিক আছে আৰু আমাৰ তলফালে টাৰ্গেট ডাইৰেক্ট 230 নহ'লে 200 এইকেইটা আমাৰ অহাকালিৰ কাৰণে টাৰ্গেট চ' লেটছ চি কি হয় যদি মাৰ্কেট গেপ আপ গেপ ডাউন হয় আপোনালোকে ৰখিব অলপ টাইম এঘণ্টা হওক আধা ঘণ্টা হওক প্ৰাইজ একশ্যন যদি কিবা দেখে তেতিয়াহ'লে ট্ৰেড ল'ব আৰু যদি আমাৰ জোনটোতে আপোনাৰ অ'পেনিং হয় তেতিয়াতো বেছিয়ে ভাল এইটো ব্ৰেক কৰিলে আমি তলফালে ল'ম ওপৰৰ ফালে গ'লে ওপৰৰ ফালে ল'ম চ' ভিডিঅ'টো ইমানেই আছিলে আৰু মই অলৰেডি আপোনালোকে গম পাইছে যে ষ্টক মাৰ্কেটৰ বেছিক কোৰ্চ এটা আৰম্ভ কৰিছোঁ আৰু একদম ফ্ৰীকৈ যদি আপোনালোকে বিচাৰে সেই কোৰ্চটো আপোনালোকে ফ'ল' কৰি যাওক ডেইলি আৰু যদি ভাল লাগে আৰু কেনেকুৱা ধৰণৰ টপিক লাগে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব